এখন পালোৱে হয় এনেকে মচি থাকিলে কিডাল হ'ব যদি মই চলাবই নাজানো বোলো আছে গৌ নাই বাই ভাল এই হোৱাতকৈ বোলে বেছি দিয়াই ভাল নগেনকে মাতো এনেকে থাকিলে কিডাল হ'ব স্কুটিখনহে বেয়া হ'ব নগেনকে মাতি দিওঁ ফোন কৰি নগেন ইফালে আহিবিচোন মোৰ মানে যেন স্কুটিখন পাইছে নহয় তাকে অলপ শিকাই দিব লাগে তই জল্দি আহিবিচোন হা এইখন আপুনি চলাব পাৰিব জানো দুদিনমান ভালকে শিকি লওক তাৰ পৰা চলাব কিয় নোৱাৰিম মই আজি চলাই তোমাক সহু ক'ব আহিম চাবাচোন ফকটিখন নপকে নহয় প্ৰথমতে ভালকে দুদিনমান শিকি লওক তাৰ পৰা আপুনি চন্দ্ৰত যায় মংগল গ্ৰহত যায় যলৈ যায় যাই থাকিব নহ'লে ৰঙাবাটি নহয় গুৱাহাটী হ'ব কি হ'ব বুলি কথাবোৰ কৈ থাকা মাইকী মানুহ মুখত এনেকুৱা কথা ক'বা নাপায় দেই পেটু এখন তই ল'লি নেকি নতুন লাগিছেচোন গাড়ীখন উত্তমকে আপুনি গমে পোৱা নাই নেকি এইবাৰ হায়াৰ ছেকেণ্ডেৰী যিখিনি 65 ওপৰত পাইছে সেইখিনি চৰকাৰৰ ফালৰ পৰা এই স্কুটিখন গিফ্ট কৰিছে গম পাইছেনে হয় নেকি মোৰ ছোৱালীজনীচোন এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন গৈছে তাই কিয় নাপালে আকৌ উত্তমকে পাৰ্চেণ্টেজ ওপৰত ডিপেণ্ড কৰিহে দিছে যে তাই চাগে পাৰ্চেণ্টেজ কম সেইকাৰণে নাপালে মোৰ পাৰ্চেণ্টেজ 65 ওপৰত যে সেইকাৰণে মই পাইছোঁ তাইতো ফাৰ্ষ্ট ডিভিজন গৈছিলে তথাপিও তাই কিয় নাপালে নে চৰকাৰখনে কিবা গণ্ডগোল কৰিলে উত্তমকা গ'লে নেকি আহক আপুনি চাহ কাপ খাই যাব এতিয়া চাহ তাই একো নাখাওঁ দিয়া মোৰ একেবাৰে মুড অফ হৈ আছে আজি ছোৱালীজনীক ধৰিমগৈ কিহৰ কাৰণে স্কুটি নাপালে পেটুৱা তোৰে কপাল দে এখন নতুন বোৱাৰী অনাৰ লগতে নতুন গাড়ীও আহিলে তোৰ এখন কপাল নহয় চোতালহে আৰু দেই হয় দে এখন মোৰ কপাল নহয় চোতালহে আৰু নতুনকৈ কোম্পানী অনাৰ লগতে স্কুটি পাইছোঁ আৰু বাৰু পাছলৈ কি পাওঁ তাৰ ঠিকনা নাই আৰু লগেন এখন মোক ভালকৈ চলাব জানা কৰি দে না এনেকৈ ক'লে কেনেকৈ হ'ব প্ৰথমতে গুৰু মাননিটো দি ল তাৰ পৰা শিকাম গুৰু অবিহনে যে শিক্ষা ধৰা সেইটো কথা তই জাননে নাজানো আৰু জানো দে মই কি কৰিব লাগে কৰিম নহয় প্ৰথমে মোক এখন ভালকৈ শিকাই দিলচোন তাৰ পৰা মই সন্ধিয়া কি কৰিব লাগে কৰি আছোতো আৰু দুপৰীয়া তই ঘৰত যাব নালাগে আমাৰ সোণপাহি ইয়াতে ধুনীয়াকৈ বনাব আমাৰ ঘৰতে পেট ভৰাই খাবি সোণপাহি যোৱা এতিয়া ভাতৰ যোগাৰ কৰাগৈ এই যোৱাকালি জানি থৈছিলোঁ বজাৰৰ পৰা ফুলা বেঙেনাকেইটা তাৰ লগত আলু আছে নহয় আলুৱে ফুলা বেঙেনা পিটিকা কৰিবা একেবাৰে ফুলাই মাৰিমগৈ যোৱা বাৰু মই বনামগৈ এতিয়া লগেন মানুহজনক অলপ ভালকৈ শিকাই দিবা দেই বাৰু হ'ব দিয়ক সন্ধিয়ালৈ কিন্তু মোক এনেকুৱা এটা লাগিব দেই নহ'লে শিকোৱা নাই মই সেইটোতো কিয় চিন্তা কৰিছোঁ সেইটো মই মেনেজ কৰি থৈছোঁ নহয় সন্ধিয়া বুধনৰ দোকানৰ পৰা মালটো লৈ দুইটা মাথাগুৰিত বহি থিয় মাৰি দিমগৈ বাপেকে তেতিয়াহ'লে তই কিয় চিন্তা কৰিছ আজি তই বাইক শিকাটো ফাইনেল দিনডাল যে মোবাইলকে ফেনেকি থকা বেলেগ কাম নাই নেকি তোৰ হা দিনটো মোবাইল টিপি থকা দেখিলে আপুনি নাই মোৰ চকু নাই দিনডাল মোবাইল পিটি থকা নেদেখোঁ মই তোক এই লোকৰ পেটুৱাখনকে যে স্কুটি পালে তই ছোৱালী মানুহজনে কি কৰিছ হা তোক মই পুকুৰে মূৰে টিউচন দিওঁহে দিওঁ তথাপিও কাম নাই মই কি কৰিব লাগে সোণপাহি পালে কি কৰিব লাগে বোৱাৰী মানুহজনী যে স্কুটি পাইছে তোৰ ছোৱালীজনী সেই লাষ্টৰ কাৰণে হে সোণপাহি পালে আৰু স্কুটিহে চৰকাৰখন যদি চবকে স্কুটি দিবলগীয়া হয় চৰকাৰখন দুখীয়া হৈ যাবগৈ আৰু স্কুটি দিবলৈ চোন কি আছে কিনি দিবা আৰু এখন মোক তোৰ বাপে টকা হৈ আছে যে স্কুটি কিনি দিবলৈ তোক আপুনি অথনিৰ পৰা ছোৱালীজনীৰ লগত কি লাগি আছে ক'ত লাগিলো গৈনো মই পেটুৱাখনকে যে স্কুটি পালে মাৰি ছোৱালীজনী হৈ কি কৰি আছে নেপালে নাই দিয়ক আপুনি বাপেকটো থকা নাই জানো আপুনি কিনি দিব আকৌ টকাৰ গছডাল আছে নহয় মোৰ লৰাই দিলে সৰি পৰিবলৈ পিতাই মোক 100 টকা দিয়া নাই পূজা চাবলৈ যাওঁ 100 টকা 100 টকাত কেইটা শূন্য থাকে জাননে দিয়ে যদি নাই 100 টকাটো ল তাৰে 10 টকা খৰচ কৰি 90 টকা মোক ঘূৰাই দিবি 10 টকাত আজিকালি একো এটা পোৱা নাযায় পিতাই খাওঁ বুলি ক'লে মিঠাই পোৱা নাযায় 10 টকাত আজিকালি একো এটা পোৱা নাযায় কি কৰি আছে মানুহজনে আমাৰ দিনত পূজা চাবলৈ মা দেউতা কিমান পইচা দিছিলে জানা সেই 10 পইচা আমি পূজা চূজা চাইও আকৌ সেই 5 পইচামান ঘৰলৈ ঘূৰাইহে লৈ আহোঁ সেয়া দিন গ'ল এতিয়া গম পালে নে এতিয়া জামানাও বেলেগ তেতিয়া জামানাও বেলেগ তেতিয়া যেনেকুৱা আছিল এতিয়া বেলেগ হৈ গ'ল সম্পূৰ্ণ ইমান চিকতা 100 টকাত লগত ইমান লাগিব লাগে নে দি দিয়ক আপোনাৰ ল'ৰাইহে খাব ঘটাইহে জানে কিমান কষ্ট তই ওপৰতে টপককে মান নিদিবি 100 টকা ঘৰলৈ মিঠাই কেজি লৈ আহিবি হ'ব দে মই লৈ আহিম 1 কেজি মিঠাই বাৰু পইচা পাইকে ধুমকেটোৰ নিচিনাকে নাইকিয়া হৈ গ'ল লিটিকানৰ মাক বল মোক কিবা এটা খাবলৈ দে বলক ভাত বাঢ়ি দিওঁগৈ মই দে এইখিনি পৰা তোৰ পাল হা এইখিনি পৰা ফ্ৰী ৰাস্তা নহয় এতিয়া ধুনীয়াকৈ চলাই দেখুৱাই দিয়া আৰু মোক পাৰিম নহয় মই চলাবলৈ ন পাৰিবি দে এখনত একেবাৰে পকালে যায় থাকে আৰু বেলেগ একো কৰিবলগীয়া নাই পাৰ কৰাই দিবা আৰু দেই তই জানা মানুহ নিচিনাকৈ একে ওপৰত উঠি ল'লি গৈ যে একো নহয় দে এই জোচতে উঠি পালোঁ আৰু দে এতিয়া শিকাই দিলে হ'ল উঠি ল দে এতিয়া বাও চাইডৰ ক্লাছ পাত অকণমান টানিবি সু চাইডৰ এই এক্সেলেণ্ট পাত অকণমান পকাবি লাহে বাও চাইডৰ ক্লাছ পাত অকণমান এৰিবি আৰু সু চাইডৰ পাত পকাবি পাৰিছোঁ মই ফাইনেলি পাৰিছোঁ অলপ লগেন ফাইনেলি মই পাৰা হৈ গৈছোঁ তই আগত নচলাও কিয় মোৰ এনেও ইঞ্চুৰেঞ্চ একো এটা নাই মাৰিবি তই মোক তই টেনশ্যন নলবি একো নহয় আগত ছাগলী মাৰিলে তই আজি মোক মাকা মৰিলোঁ যা আজি মাকা লাল ভাগ্যে বাচি গৈছোঁ দেই ভৰি হাত যে একো নাভাঙিলে মোৰ এইটো পেটুৱা চোন একো অৱস্থাই নাই চোন মাত বোলে একো দিব পৰা নাই পেটুৱা ৰাম ইয়াৰ অৱস্থাই নাই চোন ৰাম কি হ'ল ইয়াত এক্সিডেণ্ট হৈছিল নেকি বোপা তুমি ঠিকে আছা নহয় ন ভাগ্যক্ৰমে বাচিলি দিয়ক খুৰা পেটুৱা ক'ত আছো মই মোৰ চব ফেল হৈ গ'ল সেইবোৰ বাদ দে এতিয়া যি হ'ল হৈ গ'ল আৰু হ'বলগীয়া আছিলে হৈ গ'ল এতিয়াও উঠ লাহে মা ইমান বিষ মোৰ মামাই দিয়া স্কুটি চব বৰবাদ হলো মানুহজন ধুব মোক আজি উপা উঠ তয়ো লাহে উঠিব চেষ্টা কৰ মই পাৰিম দিয়ক খুৰা মোৰ ভৰি হাত একো হোৱা নাই এজনী উত্তম কাইহঁতৰ ছাগলীজনীকে খুন্দা মাৰি মাৰিলে মই কৈ সিহঁতক উত্তম কাই ক'ত আছে হে আপুনি কি হলো ইমান দুপৰীয়াখন চিঞৰিবা হৈ আহিছ যে তই আপোনালোকৰ ছাগলীজনী যে পেটুৱা আৰু নগেনে স্কুটিয়ে খুন্দিয়া মাৰিলে স্কুটিয়ে খুন্দিয়া মাৰিলে হয় স্কুটিয়ে খুন্দিয়া মাৰিলে হেৰি পুটুকনৰ মাক শুনিছানে এইফালে আহাচোন গৈছো ৰ'ব মানুহজনৰ পৰা শান্তি নাই আৰু দেই কি হ'ল নকয় কিয় আমাৰ ছাগলীজনী বোলে নগেন আৰু পেটুৱাই স্কুটিয়ে খুন্দা মাৰি মাৰিলে খুন্দা মাৰি মাৰিলে খুৰী এই পেটুৱা আৰু নগেনে মামাই দিয়া স্কুটিয়ে খুন্দা মাৰি মাৰিলে বলকচোন বলক খুৰী
এইজনী আপোনালোকৰ ছাগলীজনী চাওক হ'ল বুলি এনেকে খুন্দা মাৰি মাৰে নে ইমান বেয়াকেও ৰাম 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 খুৰী আমি মাৰো বুলি মাৰা নাই নহয় সেই নিজে আগত পৰিছেহি আমিনো কি কৰিম এতিয়া ঐ তহঁতে ইয়াৰ ক্ষতিপূৰণ দিব লাগিব দেই মই এনেকে হ'লে নেমানো কিন্তু উত্তম উপা ইহঁতে মাৰো বুলি মাৰা নাই নহয় কিবা এটা কাৰণত আগত পৰিল মৰিল আৰু সেই বুলি আকৌ পইচা বিচাৰিব লাগে নে গাঁৱতে নাই মোক মুঠতে 10,000 টকা লাগিবই মই তাৰ তলত নামানো তহঁতে আমাৰ লগত 10,000 টকা কি 10 পইচা এটাও লগত নাই উত্তম নিজৰ ভিতৰতে এৰা ধৰা কৰিব নোৱাৰো নে গাঁৱৰ ল'ৰাকেইটাক যে পইচা বিচাৰিছ তই নাই আমাক ক্ষতিপূৰণ লাগিব এই ছাগলীজনী মৰা পইচা কোনে দিব নহ'লে মই থানাত যাম কেছ দিবলৈ দিম তাতে মান্তি হওক দিয়ক গাঁৱৰ ল'ৰাকেইটানো কিয় ইমান লাগি থাকিব লাগে আপুনি দে বাবা মান আৰু ইমান গাঁও বুলি ধৰি থাকিব নালাগে দে এৰা ধৰা কৰ আৰু অলপ দিয়ক উত্তমকা মান্তি হওক আৰু গাঁৱৰ ল'ৰা বুলি এৰা ধৰা কৰিব নোৱাৰি নে অলপ আৰু হ'ব দে গাঁৱৰ ল'ৰা বুলি মান্তি হ'লো আৰু বেলেগৰ হয় এটকা কম হ'লেও নেমানিলে হয় আৰু টকাখিনি মোক আজিয়ে দি থৈ যাবি উত্তমকা এদিন কমচে কম সময় দিয়ক আজিতো কিবা কিবি কৰি মেনেজ কৰিব লাগিব অহাকালি আপুনি পাই যাব দিয়ক আৰু হ'ব দে অহাকালি ৰাতিপুৱা ফাৰ্ষ্ট টাইম সেই টকাখিনি দি যাবি বাৰু হ'ব দিয়ক অহাকালি ৰাতিপুৱা 5টা বজাত আহি মই আপোনাক 5,000 টকা দি থৈ যাম নাপাহৰ যাতে মই যাতে আকৌ কেছ দিবলগীয়া নহয় আৰু বাৰু নাপাহো দিয়ক ৰাতিপুৱা আহি দি থৈ যাম বুলি কৈছে নহয় দি থৈ যাম ঐ কনক যা আমাৰ ঘৰৰ পৰা ঠেলাখন লৈ আহ ইহঁতৰ দুটাক ঠেলাতে লৈ যাব লাগিব বাৰু ঠিক আছে খুৰা আপোনালোকৰ ঘৰৰ পৰা ঠেলাখন মই লৈ আহোগৈ নগেন পেটুৱা দুইটা ঠেলাত উঠি ল বাৰু হ'ব বলক আপোনালোকে মই স্কুটিখন লৈ গৈ আছো আৰু স্কুটিখন লৈ তই আহ মই যাই থাকো দে ইহঁতৰ লগত আৰু তহঁতে ধৰি থাকিব নালাগে দে যি হ'ল হৈ গ'ল কালি ৰাতিপুৱা আহি পইচাটো সিহঁতে দি থৈ যাব বাৰু হ'ব গাইডে বাৰু ময়ো যাওঁ দে যাই দিব পিটিকনৰ মাক ভালে হ'লে টকা 5,000 পাম আৰু এই ছাগলীটোও পালো ধুনীয়াকৈ কাটি কুটি বেছি দিম এতিয়া বাপেকে হ'ব দিয়ক মোক কিন্তু ইয়াৰ পইচাই ভাল কাপোৰ এযোৰ দিব দেই দিম কিয় নিদিম আকৌ তুমি মোৰ একমাত্ৰ মানুহজনী আকৌ সেই ফটোৱাটো